নমস্কাৰ, মই বৰষা পুনৰ স্বাগতম জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ। আজি যাব ওলাইছোঁ টংলাত, কিন্তু আজি অলপ ব্যতিক্ৰম, মানে মা, ধুনু আৰু মইহে যাব ওলাইছোঁ। মাও নাযায়, ছোৱালী এজনী তুলনি আছে, তাই ধুৱাবলৈ যাব আৰু তেওঁ নাযায়। আজি আমি তিনিজনে যাম বুলি ওলাইছোঁ। ইমান হাল্লা হৈ আছে এইফালে। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, চাই যাব বুলি আশা কৰিছোঁ। আমি এতিয়া ওলাই আহিছোঁ ৰাস্তাত, বেটাৰী গাড়ীত যাম। এইখিনি মানে তালৈকে যাম, ঘৰখনতে। আমাৰ ধুনু ক'ত যোৱা? হাই কৈ দিয়া, হাই। আমি আচলতে ডক্টৰৰ তাতহে যাব আহিছোঁ, মানে মাৰ দাঁতৰ বিষ হৈ আছিলে বহুদিনৰ পৰা, এতিয়া অলপ কমিছে। ভাবিছোঁ শৰাই আনো, কিমান আৰু সহ্য কৰি থাকিব সদায় সদায়, সেইকাৰণে ওলাইছোঁ। এতিয়া ৰখি ৰখি আমনিয়ে লাগি গৈছে, সেইকাৰণে ৰাস্তালৈ ওলাই আহিছোঁ। সিবা ক'ত গ'ল ড্ৰাইভাৰজন, সেয়াই আৰু। Ooh, that sugar sweet, you got what I need. Sipping on the potion, all that good emotion, just my kind of heat. Keep it on repeat, tested by the potion, loving this devotion. Live it up, sweet emotion. Every time, every night, you and I count a roll. Switch it up, switch it up, switch it up where I'm going. Stay on the fly just in time, know the right way to go. I'm on the road, it's my time, taking control of my life. I want to run the red lights, I've got to run this show. What is it? Good. আমি আহি পাই গ'লো, পইচাৰো উলিয়াই ল'লো। এতিয়া মা বহিছে তাতে, পাইছে ডক্তৰ। এতিয়া দেখুৱাই লওঁ কি হয়। সেইজন ডক্তৰৰ ওচৰত নাপালোঁ, মানে মা দাঁত ধুৱাব যে, সেইকাৰণে আকৌ বেলেগৰ তালৈ ট্ৰেন্সফাৰ দিছে। এতিয়া ডক্তৰ ইয়াতেও আহিছে বাৰু, ইয়াতে ৰখি আছোঁ। ইয়াতে ভাল লাগিছে, পৰিৱেশটো ইমান ধুনীয়া। দেখুৱাব নোৱাৰিম বাৰু ভিতৰলৈকে, কাৰণ নতুনটো আগৰ চিনাকিও নহয়, ভাল নালাগে আৰু ভিডিঅ' কৰি থাকিবলৈ। সেয়াই, ইমান ধুনীয়া চাওকচোন। ইয়াতে দেখাব, এতিয়া ডক্তৰ বহে। সেয়াই, ইপিনে আমাৰ মাহঁত আছে, ধুনু টোপনি গৈছে, ছোৱালীজনী আমাৰ শুইয়ে আছে। ফেনৰ তললৈ থিয় হৈ আছে, বহিব জেগা আছে আৰু বহালৈ। মা ভিতৰত গৈছে, কিবা কৈ আছে ডক্টৰে। মাৰ দুপৰীয়া হৈ গ'ল, শুক্ৰবাৰে আকৌ মাতিছে। উঠিল ধুনু, লৰে বাপৰে। এতিয়া ঘৰত যাই আছো, ডক্তৰক দেখুৱালো, হৈ গ'ল। কাপোৰ কানিও বজাৰ কৰিলো অলপ, ভিডিঅ' কৰি থাকিব নহ'ল আৰু, ইমান ভালো নালাগে। এতিয়া ঘৰত যাই আছো,
গৈছিলা ক'ত গৈছিলা এনেকে খাইছা পাপালৈকে আইতালৈকে কি আনিছা একটা নিজে নিজে চলি আছে বোলে আমি আহি ঘৰ পালো পাই ফ্ৰেছ হলো কাপোৰ কিনি ধুই দিলো গা পা ধুই ফ্ৰেছ হলো এতিয়া ৰেষ্ট ল'ম অলপ বাহিৰত যাওঁতে গৰমৰ কথা গমেই নাপালো ঘৰত আহিহে ইমান গৰম লাগিলে তেওঁ ৰ'ব পৰা নাই ইমান ৰ'দ ওলাইছে বিশেষ একো কিনা নাই মাইনাৰ কাপোৰ কিনিলো দেউতাকৰ চাৰ্ট এটা মোৰ নাইটি সেয়ে আৰু একো নাই মাৰ দাঁতৰ ডক্টৰ তাত যাবলৈহে গৈছিলোঁ ডক্টৰে ক'লে মাৰ ইনফেকশ্যন হৈ আছে তো শুক্ৰবাৰে মাতিলে আকৌ শুক্ৰবাৰে যাব লাগিব শুক্ৰবাৰে গ'লে হয়তো কিবা ট্ৰিটমেণ্ট কৰিব দুটা দাঁত উঠাব লাগিব বুলি কৈছে ছাৰ এটা উঠাই দিব হয়তো শুক্ৰবাৰে আকৌ ৰবিবাৰে মাতিছে নেক্সট একেলগে নোৱাৰে যিহেতু আকৌ ৰবিবাৰে যাব লাগিব আছে অলপ দীঘলীয়া প্ৰচেছ দাঁতৰ বাপৰে নক'ব আৰু ইমান হয় সেইকাৰণে দেৰি কৰি থাকিবলৈ দিয়া নাই তেওঁ যিহেতু সময় নাপায় তেওঁ ৰখি থাকিলেও নহ'ব তো নিজৰ কাম নিজে কৰিব লাগিব আৰু বৰ্তমান সেয়ে হৈছে এতিয়া পিছে ৰেষ্ট লৈ লওঁ অলপ পানী দুনি খাই লওঁ অলপ চাফা তাফা হওঁ তাইৰো আমনি লাগিছে যিহেতু তাইক অলপ টাইম দিওঁ সেয়াই আজিৰ দিনটো এনেকৈ পাৰ হ'ল এতিয়া আৰু বেলেগ একো নাই আৰু টংলালৈ গ'লোঁ আহিলোঁ ইমানেই আৰু আজি হা নাযায় নেকি ঘৰত ঘুৰিয়া গৰু নেকি এইটো ঘুৰিয়া বোলা খেলা আকৌ এবাৰ গাড়ীখন খালা এইবিলাক নকৰে এনেকে ঘূৰাচোন এবাৰ ঘূৰাচোন গা পা ধুৱাই দিলোঁ খেলা হ'ল তাই এতিয়া এই ৰিমট হাতত লৈ টিভি চাব বহিছে এয়া ফেন লগাই লৈছে আৰু পুৰা বহি গৈছে আৰু টিভিত অলপ সময় টিভি চাব পেহীহঁতৰ ঘৰত কঁঠাল আনিছিলে আমাক সকলোকে খাবলৈ মাতিলে এয়া আমাৰ যুগল মামাৰ ল'ৰা আৰু এইজনী মই ইহে কঁঠাল ভাঙিলে আমি খালোঁ গোটেইকেইজনীয়ে গৈছিলোঁ বাৰু মা মই বৰমা এয়া পেহী আৰু মামাৰ ছোৱালী এয়া মুস্কান আমাৰ গোটেইখিনি আৰু ওচৰৰ সিজনী মই চিনি পাইছেনে মই আন্ধাৰ আছিলে
মানে লাইটৰ পোহৰটো এইখিনি ঠাইত অলপ কমকৈ পৰে, মা ভিডিঅ' কৰিলেতো সেইকাৰণে আৰু পোহৰটো নহ'ল। এইখিনি মা ভিডিঅ' কৰিছিলে। এয়াই লাজ কৰি আছে। এয়া লাজ দেখিয়ে একচুৱেলি ভিডিঅ'টো কৰা হ'ল। আৰু এনেকে এতিয়া এনেই আছোঁ, চাহ বহাইছোঁ, তেওঁ আহি পালে। আজি অলপ বেলেগকে চুলি তুলি গুঠি লৈছোঁ। কেতিয়াবা মন যায়। বাহিৰত সকলো বহি আছে, মই চাহ বহাই আছোঁ। চাহখিনি লৈ যাওঁ, অলপ বাহিৰতে বহিম। তাইও এনেই খেলি আছে, গা পা ধুই ফ্ৰেছ হ'লে। সেয়াই আৰু আজি আৰু কিনো দেখোঁ। ইমানতে ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।